লখিমপুৰত ঘন নে ৰাণী টিকটক লৈ টনা আজোৰা আৰম্ভ কৰিছে লখিমপুৰ কংগ্ৰেছত টিকটৰ বাবে শীৰ্ষ নেতৃত্বক বুঢ়া আঙুলি জিলা কংগ্ৰেছৰ নেতাৰ দুটা ফৈদত বিভক্ত লখিমপুৰ সদৰ সমষ্টিৰ কংগ্ৰেছ টিকটক লৈ এক প্ৰকাৰ খোৱা কামৰা আৰম্ভ হৈছে লখিমপুৰ কংগ্ৰেছত বিশেষকৈ লখিমপুৰ সদৰ সমষ্টিত ২৬ৰ বাবে টিকটৰ প্ৰবল দাবীদাৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাণী নৰহ আৰু প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই ইতিমধ্যে দুয়োগৰাকীয়ে আৰম্ভ কৰিছে নিজা নিজা প্ৰচাৰ আৰু পৰিকল্পনা উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত লখিমপুৰ সমষ্টিৰ পৰিসৰ বগীনদী গোগামুখ পৰ্যন্ত বৃদ্ধি পায় যিসমূহ অঞ্চল পূৰ্বতে আছিল ঢকুৱাখনা সমষ্টিৰ অন্তৰ্গত পূৰ্বতে সেই অঞ্চলৰ প্ৰতিনিধি আছিল ৰাণী নৰহৰ স্বামী ভৰত নৰহ সেই সূত্ৰে নৰহ পৰিয়ালৰ খুবেই চিনাকি সেই অঞ্চলৰ জনতা তাৰোপৰি কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ সৈতে সুসম্পৰ্ক আছে ৰাণী নৰহৰ সেয়েহে লখিমপুৰ সদৰ সমষ্টিৰ বাবে নিজকে অতি যোগ্য প্ৰাৰ্থী বুলি কংগ্ৰেছ নেতৃত্বক পতিয়ন নিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে ৰাণী নৰহে ৰাণী নৰহৰ এই কথা জানিব পাৰিয়ে যেন এতিয়া শূন্য হৈ পৰিছে প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই সেয়েহে অলপতে দলৰ শীৰ্ষ নেতৃত্ব উপস্থিত থকা লখিমপুৰৰ এখন সভাত ৰাণী নৰহক টাৰ্গেট কৰি লয় ঘন বুঢ়াগোহাঁই য'ত নিজে কৰা খেতি আনক চপাবলৈ নিদিয়াৰ মুকলি হুংকাৰ প্ৰদান কৰে ঘন বুঢ়াগোহাঁই তাৰোপৰি ৰাণী নৰহৰ সন্মুখতে দিল্লীৰ কামান লখিমপুৰত নচলিব বুলিও এক প্ৰকাৰ ভাবুকি দিয়ে ঘন বুঢ়াগোহাঁই ইফালে এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ সৈতে ঘন বুঢ়াগোহাঁইৰ এক সুকীয়া সম্পৰ্ক থকা বুলিও ক'ব খোজে একাংশই তাৰোপৰি বৰ্তমানৰ লখিমপুৰ সমষ্টিত আছে যথেষ্ট সংখ্যক আহোম ভোটাৰ সেয়েহে আহোমৰ ভোট লাভেৰে নিৰ্বাচনত জয়ী হোৱাটো নিশ্চিত বুলি দেখুৱাই দলৰ নেতৃত্বক টিকট দিবলৈও জনাই আহিছে প্ৰাক্তন বিধায়কগৰাকীয়ে উল্লেখ্য যে লখিমপুৰত চিপ্ৰাং মৰা ৰাজনীতিত ঘন বুঢ়াগোহাঁই উস্তাদ বুলি অভিহিত কৰে বহুতেই 2016 আৰু 2021 নিৰ্বাচনত নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবেই দলীয় প্ৰাৰ্থীক চিপ্ৰাং মৰা বুলি ঘনৰ বিৰুদ্ধে আছে অভিযোগ সেয়েহে 26ৰ নিৰ্বাচনত যদি দলীয় নেতৃত্বই ৰাণীক প্ৰক্ষেপ কৰে তেন্তে পূৰ্বৰ পুনৰাবৃত্তি হোৱা সম্ভাৱনা প্ৰকাশ কৰিছে বিভিন্নজনে অৱশ্যে টিকেট যিয়েই নাপাওক কিন্তু দুই কংগ্ৰেছীৰ টিকট কেন্দ্ৰিক অৰিয়া অৰি এতিয়া বেছ জমি উঠিছে লখিমপুৰত নিউজ ডেস্ক NZNews